দাদা কি কইস? কি কম দাদা? আমি তো একবার ড্রাইভারে ভাই। আমি তো ড্রাইভার। হ্যাঁ তো কিবা একটা কি কইস এই আইনখানের? নিজের যে তিরি আছে এই 10 বছর যা জেল হবো তিনি জায়গার যে বিয়ে হবো ভাই। আচ্ছা খালি কথা বুঝি ভাইসা আল্লাহ রাসূলি রাস্তার ভিখারি হবো। আচ্ছা ঠিক কথা কৈছে। হাই গাইজ কি খবৰ? আজি একটা বিশেষ কাৰণত মই এই ভিডিঅ'টো বনালোঁ। চাওক ড্ৰাইভাৰ এক্ট যিটো নেকি আমাৰ ড্ৰাইভাৰৰ ওপৰত এক্ট জাপি দি আছে, এই এক্টটো বহুত বেয়া এক্ট। কাৰণ চাওক কোনো এজন ড্ৰাইভাৰে নিজাবগীয়াকৈ কেতিয়াও মনৰ পৰা এক্সিডেণ্ট নকৰে দেই, কেতিয়াও এক্সিডেণ্ট নকৰে। अपने आप खुद होता है एक्सीडेंट। जैसे कि मान लो কোনো এজন ব্যক্তিয়ে ৰং সাইডৰ পৰা আহি আছে, ড্ৰাইভাৰজনতে গম নাপায়, হঠাৎ লাগি গ'ল, ড্ৰাইভাৰৰ দোষ। হা কোনোবা এজনে আহি ৰং সাইডৰ পৰা আহি একদম ঘপতকৈ সোমাই গ'ল, ড্ৰাইভাৰৰ দোষ। কাৰ দোষ? ড্ৰাইভাৰৰ দোষ। তো ড্ৰাইভাৰজন এতিয়া কি কৰিব লাগে? জেলত যাব লাগে 10 বছৰ, জৰিমনা দিব লাগে 10 লাখ টকা। কেনেকৈ দিব? এজন ড্ৰাইভাৰে য'ত নেকি 10,000 দৰমহা পায়, সেইজন ড্ৰাইভাৰে কেনেকৈ 10 লাখ টকা জৰিমনা দিব সেইটো আপোনালোকে কওক। ড্ৰাইভাৰৰ জীৱন বৰবাদ কৰি আছে। গতিকে এই এক্টখন যদিহে বন্ধ নকৰে চব ড্ৰাইভাৰে মৃত্যু হ'ব। কাৰণ গাড়ী চলাব নোৱাৰিব, হঠাৎ কেতিয়াবা এক্সিডেণ্ট হৈ যায়, সেইটো কি ড্ৰাইভাৰৰ দোষ? বেলেগৰো ভুল হ'ব পাৰে, সেইটো ড্ৰাইভাৰৰ দোষ। সৰু এখন গাড়ীত যদি এক্সিডেণ্ট কৰে ডাঙৰ গাড়ীখনৰ দোষ। ইহঁতে কি কৈছে শুনক আপোনালোকে। আলি ভাই শুন। আচ্ছা দাদা, আপনি তো 108 কাম কৰে। মোটামুটি এই যে যিখন আইন ড্ৰাইভাৰৰ বিষয়ে দিছে, আমি তো চাকৰিয়াল মানুহ যেনিবা কিবা একটা সৰু মৰু কৰি আছোঁ। যদি কিবা কাৰণে এক্সিডেণ্ট হয়, চাকৰিয়ালে হওক যি হওক, আপোনাক 10 লাখ টকা ফাইন দিবই লাগিব মানুহজন যদি মৃত্যু হয় এক্সিডেণ্টত, আৰু লগতে আপোনাক 10 বছৰ জেল দিব। আপুনি কি কয় এই আইনখনৰ বিষয়ে? 108টো এক্সট্ৰা, সেইটো বেলেগ। আপোনালোকে যিহেতু ড্ৰাইভাৰ মানুহখিনিয়ে যে এক্সিডেণ্ট কৰিব, এই ড্ৰাইভাৰটোৰ কি দশা হ'ব? আৰু এই আইনখন ভাল নে বেয়া অকণমান কওক। না আচলতে এই আইনখন ড্ৰাইভাৰৰ কাৰণে খুব বেয়া হৈছে। কাৰণ এজন ড্ৰাইভাৰ যেতিয়া বেলেগ কোনো কাম নাপায় তেতিয়া সি গাড়ী চলাই কোনোমতে পেথে পাথে চলি থাকে। এতিয়া সি ইমান ধনীও নহয় যে ইয়াৰ 10 লাখ টকা ঘৰত আছে। এতিয়া এক্সিডেণ্টতো সিহঁতে মানে জানি বুজি নকৰে, এক্সিডেণ্টে এইটো হঠাৎ হৈ যায়। কেতিয়াবা মানুহে গাড়ী চলাই থাকোঁতে কোনোবাই গাড়ীৰ সন্মুখেদি দৌৰ মাৰে, বা কেতিয়াবা বেলেগ মানুহক বচাব যায়ও এক্সিডেণ্ট হৈ যায়। এনেকৈ যদি মানুহটো এক্সিডেণ্ট কৰে তেতিয়া সি 10 লাখ টকা আৰু 10 বছৰ জেল কেনেকুৱা হ'ব? ইয়াততো ফেমিলি আছে না। আৰু ড্ৰাইভাৰটো যে এক্সিডেণ্ট কৰি তাৰ পৰা পলাই নাযাব, পলাই নগ'লেতো পাব্লিকে ইয়াক ড্ৰাইভাৰক মাৰি পেলাব। গতিকে ড্ৰাইভাৰৰ জীৱন বচোৱাৰ কাৰণে সি পলাই যাব, কিন্তু সেই বুলি পলাই যোৱাৰ পিছত 10 লাখ টকা ফাইন আৰু 10 বছৰৰ কাৰণে জেল, এইটো মানে কোনোমতে যুক্তি হোৱা নাই। গতিকে এই আইনখন পুনৰ বিবেচনা কৰিব লাগে, কেন্দ্ৰীয় চৰকাৰে আইনখন বিবেচনা কৰিব লাগে। তো হয় তো ভাই তুই অল্প কত, তুই তো ডেইলি গাড়ী চলাইছ, ডেইলি পেচেণ্ট কিবা কাৰণত যদি এক্সিডেণ্ট হয় কি হ'ব? তোৰ পকেটত 10 লাখ টকা আছে, তুই যে গাড়ী চলাই আছিস, 10 লাখ টকা পকেটত ৰাখিয়ে গাড়ী চলাই থাকিব লাগিব না। এই আইনখন একদম অযুক্তি আইন, এইটো কোনো হেৰি নহয়, এইটো এই আইনটো বাতিল কৰিব লাগে। আচ্ছা যদি বন্ধ আজিতো বন্ধ দিয়া আছে, গাড়ী চলাবি নেকি? নাই নাই, গাড়ী আমি সব বন্ধ কৰি দিছোঁ। সব বন্ধ কৰি দিছে? সব বন্ধ কৰি দিছোঁ। বঢ়িয়া, ধন্যবাদ। চ' গাইজ আপোনালোকে কি কয় এই আইনখনৰ বিষয়ে? যদিহে একমত, আমাৰ যিকেইটা মানে কথা শুনিলে এই কথাটোৰ ওপৰত একমত, তো প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চৰকাৰে আইন বনাব লাগে যে য'ত স্পীড লিমিট আছে বেছি তাত কমাই দিয়ক, যোনে স্পীডত গাড়ী চলায় তাক ফাইন কাটক। এইবিলাক কাম নকৰি উল্টা বেলেগ এটা কাম কৰি আছে যে ড্ৰাইভাৰখিনিৰ ওপৰত জাপি দি আছে। এইটো বিৰাট এটা ডাঙৰ বেয়া আইন। এই আইনখন যদি বলবৎ হয়, চব একদম অসম বুলি নহয়, অল ইণ্ডিয়াৰ প্ৰত্যেকজন মানুহৰ কাৰণে বেয়া আইনখন। তো গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু লগতে জুনিয়ৰ আকাশদ্বীপ 3 এই পেজটো চবে ফ'ল' কৰি দিব দেই।